আজি সোমবাৰ সম্পূৰ্ণ এবছৰেই হ'ল ৰাগে বিচৰা উত্তৰটো দিব পৰা নাই এই এবছৰ আমি দুয়ো ভাল বন্ধুৰ দৰে কটাইছো কিন্তু আমি যিদৰে থাকো হয়তো আনৰ দৃষ্টিত এনে লাগে যেন আমি দুয়ো সম্পৰ্কত আছো প্ৰেমৰ ৰাগৰ সৈতে মোৰ চিনাকি হৈছিল খুব অনুষ্টুপীয়াকৈ সি মোৰ বাৰ ফ্ৰেণ্ড আছিল সেইদিনা সি তাৰ কেমেৰাটো বাদ দিব আহিছিল আমি হোষ্টেলৰ কেইজনী সোণাপুৰলৈ ফুৰিব যাব কাৰণে বায়ে তাক কেমেৰাটো বিচাৰিছিল আৰু তাতে বায়ে তাক আমাৰ সৈতে চিনাকি কৰি দিছিল আৰম্ভণি সেয়াই এদিন সি মোক ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে আৰু ময়ো তাৰ ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিলোঁ দিনবোৰ উদযাপন কৰোঁ দুয়োটাই মেছেজ আৰু ফোন কলৰ বুকুচাত লাহে লাহে তাৰ লগত মই সহজ হৈ পৰিলোঁ মাজে মাজে লগ হওঁ দুয়ো ক্ৰমান্বয়ে ঘন হৈ আহিল আমাৰ কথাবোৰ হঠাৎ এদিন ৰাগে মোক ভাল পোৱাৰ প্ৰস্তাৱ দিলে কিন্তু হঠাৎ তাৰ ভালপোৱাৰ প্ৰেমৰ প্ৰস্তাৱ দি সন্মতি দিবলৈ মই অমান্তি হৈছিলোঁ আৰু সময় বিচাৰিছিলোঁ ৰাগৰ পৰা তাক সুধিছিলোঁ তুমি মোৰ উত্তৰলৈ অপেক্ষা কৰিব পাৰিবানে সি তেতিয়া বিনা দ্বিধাই মোলৈ চাই হাঁহি এটা মাৰি কৈছিল কাৰোবাক ভাল পাবলৈ 1 মিনিট সময় যথেষ্ট কিন্তু সেই ভালপোৱা হৃদয়ৰ পৰা মগজুলৈ যাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় তোমাক যিমান সময় লাগে সিমান সময় লোৱাচোন নেনা মই অপেক্ষা কৰিম আৰু সেই ৰাগ আজিও এবছৰ ধৰি মোৰ উত্তৰটোৰ অপেক্ষাত ৰৈ আছে ৰাগে যিদৰে মোক ভাল পায় ঠিক সেইদৰে ময়ো তাক ভাল পাওঁ কিন্তু গোপনে সি নজনাকৈ কাৰণ ভয় হয় যদি সম্পৰ্কৰ আওতাত আহি তাক মই হেৰুৱাই পেলাওঁ কোনোবা দিনা তেতিয়া কি হ'ব যদি দিন বাঢ়ি যোৱাৰ লগে লগে আমাৰ সম্পৰ্কত সংঘাত সৃষ্টি হয় আজিৰ বিশ্বাসবোৰ যদি ভৱিষ্যতে অবিশ্বাসলৈ ৰূপান্তৰিত হয় তেতিয়া থাকিব জানো এই মৰম আদৰবোৰ এইবোৰ কাৰণতে প্ৰেমৰ প্ৰতিযোগিতাত নিজৰ লগতে অৱতীৰ্ণ হৈছোঁ এফালে ভালপোৱা আনফালে ভয় শংকা কেতিয়াবা ৰাগৰ হাতত হাত ধৰি খোজকাঢ়ি যাওঁ কিবা এটা ভাল লাগে হাঁহিত হাঁহিবোৰ দুচকুত দুচকুৰ অস্পষ্ট ভাষাৰ ছবিবোৰ অভিমানৰ কেঁকুৰিত বান্ধ খাই থকা ভাল পোৱাবোৰ এই সকলো যেন ভাল লগা বিচৰা ধৰণে আকৌ কেতিয়াবা ভাবোঁ এদিন ৰাগৰ প্ৰেমিকা হৈ কথা পাতিম ভালদৰে দিন প্ৰতিদিন বাঢ়ি যাব আমাৰ সময়বোৰ ইজনৰ পৰা আনজনৰ প্ৰেমৰ দস্তাবেজত লিখি যাম আমাৰ সৰু সৰু কথোপকথনবোৰ কিন্তু তাত আকৌ ভয়টোৱে উক দিয়ে ৰাগৰ সৈতে বেছিভাগ কথাই হয় মাথো দুচকুৰ মোৰ লাজ লাজ চাৱনিবোৰ হেনো তাৰ খুবেই ভাল লাগে সি বিচাৰি ফুৰা উত্তৰটো হেনো লুকাই থাকে মোৰ কাজলৰ তলত ৰাগে কয় তুমি কি ভাল পোৱা মই কি ভাল পাওঁ কিমান সুখত তুমি সুখী হবা নতুবা কিমান সুখত মই সুখী হ'ম হয়তো এই বিচৰাবোৰ দিবলৈ আমি দুয়োজনেই চেষ্টা কৰিম বেয়া পোৱাবোৰ সদায় আঁতৰাই ৰখাৰ কথা দিম আৰু কথা দিছোঁ প্ৰেমৰ বিনিময় একো নালাগে যি আছে তাতে মিলিজুলি তুমি মই আমি হৈ থাকিম বিদ্যা তাৰ আৰু মোৰ এই কথাবোৰ মোৰ ভাল লাগে এফালৰ পৰা আনফালে ইমূৰৰ পৰা সিমূৰলে অনৰ্গল পাতি থাকোঁ সি আৰু মই কথাবোৰ আমাৰ কথাৰ শেষ নাই শব্দৰো আকাল নাই দুয়োটাই ভাগ কৰি হাঁহি পৰোঁ কথাৰ মাজে মাজে এভাগ হাঁহি ৰাগৰ আৰু আন ভাগ মোৰ এটা কথা সঁচা বিচৰা সময়বোৰত যাক বিনা স্বাৰ্থত কাষত বিচাৰি পোৱা যায় সেই মানুহবোৰে আপোন মানুহ আৰু বিচৰা সময়বোৰত যিয়ে অজুহাত দেখুৱাই আঁতৰি ফুৰে সেই মানুহ কেতিয়াও আপোন হ'ব নোৱাৰে কিন্তু ৰাগক মই যেতিয়াই বিচাৰোঁ তেতিয়াই তাক কাষত বিচাৰি পাওঁ অজুহাত অবিহনে ৰাতিৰ নীৰৱতাত ৰাগে মোলৈ হোৱাটছএপত মেছেজ কৰি পঠিয়াই এই বুলি ৰাতিবোৰ কিয় ইমান বিষাদপূৰ্ণ হঠাৎ মনৰ কোষবোৰ মৰহি পৰে দুখবোৰ কিয় ডাৱৰৰ দৰে হঠাৎ বৰষুণ হয় চকু পানী সৰি পৰে
আৰু তুমি কিয় জোনাকৰ দৰে যাক চাই কাহানিও আমনি নালাগে? ভাল লগা তাৰ এই শব্দবোৰ, আৰু তাৰ এই শব্দৰ চাত জিৰাই ময়ো লিখি পঠিয়ালো তালৈ। বিচাৰি পালো ঠিকনা, আপোন আৰু ভাল লগা। হাঁহিৰে লিখিম তোমাৰ আৰু মোৰ গাথা, কোনেও নুশুনে, কোনেও নেদেখে। হাচনাহানাৰ দেশত হ'ব আমাৰ ঠিকনা। ৰাগৰ ছবিখনিয়ে মোৰ দুচকুৰ মানস পটত আজিকালি সদায় আমনি কৰে। তাক লগ পালেই বা তাৰ সৈতে কথা হ'লেই মই দুৰ্বল আৰু আৱেগিক হৈ পৰোঁ। তথাপিও অভিনয় কৰি থাকোঁ সি নেদেখাকৈ। কিন্তু আৰু নোৱাৰোঁ। বহুত ভাবিলোঁ ৰাগক লৈ মই সুখী হ'ব পাৰিম প্ৰতি সময়। তাৰ মাজত বিচাৰি পাওঁ মই মোৰ নিৰাপত্তা। তাক আৰু দুমোজাৰ মাজত ৰাখিব নোৱাৰোঁ। বহুত অপেক্ষা কৰালোঁ তাক। কাইলৈ তাৰ সৈতে প্ৰেমৰ চুক্তিপত্ৰখনত স্বাক্ষৰ কৰিম। জনম পাৰ হৈ জনমলে মাথো তাৰ হৈ থকাৰ প্ৰতিশ্ৰুতিৰে তাক আঁকোৱালি ল'ম, আৰু তাৰ বুকুত মূৰ গুজি হিয়া উজাৰি কম, ৰাগ, ময়ো তোমাক ভাল পাওঁ। মোক সদায় এনেকৈ আলসুৱাকে ৰাখিবা। লাভ ইউ ৰাগ। কথা ভাৰ্গৱ দুৱৰা, পাঠ কৰিছে আৰ জে পাহিয়ে।